নমস্কাৰ বন্ধুসকল, আকৌ এটি ভিডিঅ'তে মই আপোনালোকক স্বাগতম জনাই মই আৰম্ভ কৰিব লৈছোঁ মোৰ ইউটিউব চেনেল গুলজাৰ্ছ ব্লগ। আজি পুৱাই ভিডিঅ' আৰম্ভ কৰিছোঁ। এইফালে দেখিব পাইছে কিমান কুঁৱলী আৰু গা পা ধুই ধুনীয়াকৈ বিদ্যালয়লৈ আহি পাই গ'লোহি। আহি দেখিলোঁ আমাৰ বিদ্যালয়ৰ আজি গোটেই চৌহদটো একেবাৰে খালী কাৰণ ঠাণ্ডাৰ কাৰণে বিদ্যালয়ত ল'ৰা ছোৱালী বহুত কম আহিছে। মই আপোনালোকক লগ পাইছোঁ একেবাৰে 12টা বজাত। আমাৰ যিহেতু টিফিন বেল দেখিব পাইছে বিদ্যালয়খন কিমান ঠাণ্ডা আৰু খালী হৈ আছে। আমিও একুৰা জুই লগাই মেলি সকলোৱে ইয়াত বহি মেলি অলপ কথা বতৰা পাতিলোঁ। যিহেতু ঠাণ্ডা, জুইৰ আমেজ লৈ অলপ হাঁহি ফূৰ্তিৰে আমাৰ দিনটো কটালোঁ। ঠাণ্ডাৰ বতৰ যিহেতু এইফালে আমাৰ বিহু বতৰো চলি আছে, পূৰা মাঘ বিহুৰ। আমি সকলোৱে বিদ্যালয়ত এয়া গাখীৰ চাহ, এইফালে লাড়ু পিঠা লৈ মেলি আমি সকলোৱে জুই তাপ লৈ সকলোৱে চাহ খালোঁ। আপোনালোকৰ বাৰু ঠাণ্ডা দিনত কাৰ চাহ খাই ভাল লাগে কমেণ্ট কৰি জনাব। মোৰতো ঠাণ্ডা দিনত চাহ খাই বিৰাটেই ভাল লাগে, যিহেতু গাখীৰ চাহ এৰাত নাই আমি লগতে বিহু পিঠা আৰু কোনে পায়। আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আজিলৈ বাই।